নমস্কাৰ মই আপোনাক পুনৰবাৰ মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান ময়ো ভালেই আৰু এয়া বিজনী বা আৰু ভিন্দু আহিছিলে আপোনালোকৰ আগৰকেইটা মিনি ব্লগত দেখাইছোঁৱেই আৰু তাতে আমি টিয়কত দুদিনমান থাকিলোঁ আৰু এতিয়া বাহঁত যিহেতু যাবলৈ ওলাইছে সেইটো কাৰণে যোৰহাটৰ পৰা ট্ৰেইন আছে কাৰণে আজি লৈ আহিলোঁ তেওঁলোকক আমাৰ যোৰহাটৰ কোৱাৰ্টাৰতে থাকিব বুলি আৰু এয়া সন্ধিয়া সময়ত যোৰহাটৰ টাউন ফুৰাবলৈ লৈ আহিলোঁ কিবা কিবি এটা বাহিৰতে খাওঁ বুলি প্ৰথমতে সোমালোঁ আৰবান টিত আমি চবেই গ্ৰীণ টি খালোঁ লেমন টি খালোঁ আৰু এতিয়া আমি আহিছোঁ ডিনাৰ কৰিবলৈ ডকাছ নামৰ ৰেষ্টুৰেণ্টখনত আৰু এইখন যোৰহাটতে অৱস্থিত আপোনালোকে যদি অহা নাই আহিব পাৰি ইয়াৰ এনভাইৰনমেণ্টটো খুব ধুনীয়া আৰু ডেক'ৰেশ্যনছে বিৰাটেই ধুনীয়া মই 2-3বাৰমান আহিছোঁ ইয়াতে সেইকাৰণে বাহঁতকো লৈ আহিলোঁ ইয়াতে বোলো আকৌ এবাৰ ডিনাৰটো কৰি যাওঁ বুলি আৰু এতিয়া আমি ডিছকাশ্যন কৰি আছোঁ যে কি খাওঁ ৰুটিকে খাওঁ নে ভাতকে খাওঁ কিন্তু ভতুৱা মানুহ যিহেতু সেইটো কাৰণে ভাত খোৱাটো বেছি প্ৰিফাৰ কৰিলোঁ কিন্তু আমি মানে বাহিৰতে ৰৈ ইমানেই ভাল পাইছোঁ ইমান গৰমতো ভিতৰলৈ যাবই পৰা নাই বাহিৰত ফটোশ্বুট কৰি আছোঁ ভিডিঅ' কৰি আছোঁ ইয়াতে এটা টি কৰ্ণাৰো আছে আপোনালোকে ইয়াতে ইভিনিং টিটো এনজয় কৰিব পাৰে আৰু ডেক'ৰেশ্যন দেখিছেনে কিমান ধুনীয়া পৰা ৱাটাৰফল লগাই দিছে আৰ্টিফিচিয়েল আৰু দেহা আৰু হিমুকো লৈ আহিছিলোঁ বা ল'ৰাটো তাকো লৈ আহিছিলোঁ আৰু দেহাও একদম তাৰ লগত মিলি গৈছে দুটা যিহেতু ছেইম এজৰ আৰু পূৰা ফূৰ্তি কৰি আছে তেহেঁতি ভিতৰলৈ যাবলৈ ইচ্ছাই কৰা নাই বাহিৰতে সিহঁতি পূৰা ফূৰ্তি পাইছে খেলিছে সেইটো কাৰণে আমিও বাহিৰতে ৰৈ পিনে ফটো চটো মাৰিলোঁ আৰু ফাইনেলি ভিতৰলৈ আহিলোঁ আৰু ইয়াতে ৰিচিপশ্যনত আমাৰ অৰ্ডাৰটো দিওঁ বুলি ভাবিছিলোঁ তেওঁলোকে ক'লে কি ভিতৰত গৈ আপোনালোকে বহকে তাতে অৰ্ডাৰটো দিব আৰু সেইটো কাৰণে আমিও ৰৈ নাথাকিলোঁ আৰু ইয়াতো দুখনমান ফটো ভিডিঅ' ক্লিক কৰিলোঁ তাৰপাছতে হিমুৱে তাৰ স্কুলৰ মেডামক লগ পালে লগৰ ফ্ৰেণ্ড লগ পালে তাৰ লগত কথা পাতিছে আৰু এতিয়া আমি ভিতৰলৈ আহিলোঁ ইয়াতে অৰ্ডাৰটো দিম আৰু কি দিওঁ তাকে ভাবি আছোঁ ডাক খাওঁ নে চিকেন খাওঁ তাৰপিছত ডিচাইড কৰিলোঁ যে ডাকো লোৱা যাওক আৰু চিকেনো লোৱা যাওক কিয়নো ভিন্দৈ বোলে ডাক নাখায় আকৌ আমাৰ পোৱালীকেইটাক বোলে খাবলৈ লাগে নান সেইটো কাৰণে নানো অৰ্ডাৰ কৰি দিলোঁ ৰাইচৰ লগতে আৰু এইফালে বায়ে ফটো মাৰি আছিলে তাকে প'জ দি আছোঁ এইখন মেনুখন হয় ইয়াতে আপোনালোকে নাগা এথেনিক থালিও পাব কিন্তু ৰাতিখন মানে নাগা থালি খাব মন নগ'ল সেইটো কাৰণে নল'লোঁ আৰু এইকেইটা আমাৰ উৎপাত দেখিছেনে সিহঁতি ডিচাইড কৰিব বোলে কি খায় আৰু এইফালে আমাৰ অৰ্ডাৰো আহি পাই গ'লহি দেখাইছোঁ ৰ'ব আপোনালোকে কি অৰ্ডাৰ কৰিব এনেকৈ গ্ৰেভিটো দি যা গ্ৰেভিটো অলপ যোৰহাটৰ যদি কোনোবা আছে আৰু যোৰহাটৰ ওচৰে পাঁজৰে যদি কোনোবা আছে যদি আপোনালোকে ইয়ালৈ আহোঁ বুলি ভাবিছে তেনেহ'লে আহিব পাৰে ইয়াতে মানে বহুত ৰিজনেবল প্ৰাইজত ধুনীয়া খানাই পোৱা যায় আপোনালোকে আহিব পাৰে আৰু ইণ্টেৰিয়ৰ ডিজাইনটো দেখিছেনে কিমান ধুনীয়া এইফালে আমাৰ খোৱা ষ্টাৰ্ট হৈ গ'ল ৰখা নাই আৰু ইমানে ভোক লাগি আছিলে পূৰা ধুমাধুম খাবলৈ লাগিছোঁ গোটেইবোৰে আৰু ইয়াৰ ফাৰ্ষ্ট ফ্ল'ৰত এনেধৰণে ধুনীয়াকৈ বুকছবোৰ সজাই থোৱা আছে লাইব্ৰেৰীৰ নিচিনাকৈ ইয়াতে ধুনীয়াকৈ টি কফি লৈ পিনে বুক ৰিড কৰিবও পাৰে আৰু ইয়াতে লাষ্টত একেবাৰে ফটো দুখনমান মাৰি লৈ আমি ওলাই দিলোঁ পাছদিনাখনৰ দৃশ্য লৰালৰিকৈ একদম আহিছোঁ আমি ট্ৰেইন ষ্টেচনলৈ যোৰহাট ট্ৰেইন ষ্টেচনলৈ বাহঁতৰ ট্ৰেইন আছিলে 2:30 বজাত আৰু 2:30 বজাত মানে আহি পিনে আমি যেন তেনেহে পাইছোঁ সেই ট্ৰেইনখন যাওঁ অৱস্থা আৰু বাহঁতৰ একেবাৰে ছিটটো একেবাৰে শেষৰ ডবাত আছিলে সেইটো কাৰণে একদম দৌৰিছোঁ গোটেইখন আমি একদম তৰণি নাইকিয়াকৈ আৰু ফাইনেলি গৈ পিনে পালোঁগৈ একেবাৰে লাষ্টৰ ডবাটো একদম
ভাগৰ লাগি গ'লগৈ এইফালে দেহাক মোৰ মায়েকে কিবা এটা দিছে মৰমতে তাক এটা পকেটত ভৰাই দিছিলে আৰু এতিয়া সেয়া ফাইনেলি পালোহি একেবাৰে শেষৰ দবাটো আৰু এতিয়া আমি বাহঁতক থৈ পিনে আকৌ আমি যাম এতিয়া সোণাৰী দেহা মনটো একেবাৰে বেয়া ঘৰলৈ যাবলৈ তাই একেবাৰে মন নাই কাজিয়া কৰি আহিছে ঘৰলৈ নাযাওঁ বুলি এতিয়া বা ভিনদক থৈ পিনে এতিয়া আমি যাম সোণাৰী আৰু সোণাৰীলৈ যাওঁতে শিৱসাগৰ যিহেতু পাৰ হৈ যায় শিৱসাগৰ মোৰ আনাই ঘৰ আছে আনাই গাটো অলপ ঠিক নাই বুলি তাতো অলপ সোমাই যাম ক'ত নিয়া দে মোক চেন্নাই ক'ত নিয়া এয়া আমি জয়সাগৰমান পাইছিলোঁহি আৰু দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ আকাশখনে দেখিবলৈ ধুনীয়া লাগিছে ৰাস্তাটো কিন্তু ভীষণ বেয়া অৱস্থা বেয়া হৈ গৈছে আহি থাকোঁতে মানে ইমানেই ঠেকেচনি খাইছোঁ যিটো ৰাস্তা আমি 2 ঘণ্টা 2.5 ঘণ্টাত আহি পাই যাওঁহি সেইটো ৰাস্তা মানে নাই কমেও 4-5 ঘণ্টা লাগি গৈছে আহোঁতে ইমানেই বেয়া ৰাস্তা এই ৰাস্তাটো বেয়া আছে বোলো ঠেকেচ খাই গৈছোঁ খোৱাখিনি হজমে হৈ গ'ল খোৱাখিনি হজম দিয়াটো বাদ দিয়া গাড়ীখন বেয়া নহ'লে হ'ল এয়া মামাহঁতৰ ঘৰ পালোহি এইটো মন আৰু তাৰ উৎপাত দেখিছেনে বাইক ভিনিয়েকক লগ পাই পিনে মাহীক গৈ বহুত দেখিলে বাই 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 আমি যাওঁগে আৰু ফাইনেলি ওলাইছোঁ তাৰ পৰা 2:30 বজাত যোৰহাটৰ পৰা আৰু ঘৰ আহি পাইছোঁহি 8টা বজাত আৰু মাহঁতৰ মই চুলিখিনি কালাৰ কৰাৰ কাৰণে ৰিয়েকশ্যনটো চাওকচোন বকি মৰিছে মানে কি কৰিলি তই এইবোৰ কি কৰিলি আমি বাৰু কৰিলে এনেকুৱা কৰিলে কম কৈছে তোমাৰো কালাৰ কৰিলে নালাগে দে কেলে মানি দিয়া চুলিখিনি বান্ধি দিয়া একদম ৰঙা বগা ছোৱালীবোৰ ভাল লাগে মই কলা যে কেনেকৈ ভাল লাগে এই তহঁতৰ নিচিনা বগাটো ভাল নালাগে একদম এই যে একদম বৰ ফেটফেটীয়া বগা অংগীৰাৰ নিচিনা বগা তেনেকুৱা বৰ ভাল লাগে আৰু পোলা মানুহবোৰ যে এনেকুৱাবোৰ কালাৰ কৰিলে যে আৰু বেয়া দেখি আৰু মই দাড়িডাল কওঁ বুলি ভাবিছিলোঁ লেতেই ফাপৰে ই বোলে দাড়ি কৰে বোলে দেউতাই কি কৈছে তুমি বোলে তোমাৰ বোলে চুলিখিনি যে বোলে মাজে মাজে বগা বগা হ'ল তুমি জেতুকা বেছিকে সানিলা হয় নাই বোলে আকৌ নেৰি থাকিলে জেতুকা বেছিকে কৰিলা নি বোলে বগা বগা হৈ থাকিলে লগাই দিম নি বুলি সুধিব